Hello friends, welcome to my channel Lisa's Cuisine Culture, Assamese food and many more. আজি আমি বনাবলৈ লৈছোঁ সৰু মাছ আৰু ডাঠাৰ চৰচৰি। ডাঠা শাক সকলোৱে খায়, সৰু মাছো খায়, কিন্তু সৰু ল'ৰা ছোৱালী ডাঠা খাবলৈ অকণমান টান পায়। তো সৰু ল'ৰা ছোৱালীবোৰক ডাঠা আৰু সৰু মাছটো এইদৰে বনাই দিলে তাহাঁতে আঙুলি টেকিলে খাব। সৰু মাছ অকণমান নিমখ হালধি সানি লৈছোঁ আৰু লৈছোঁ ডাঠাখিনি ভালদৰে কাটি তাৰ আঁহবোৰ গুচাই লৈছোঁ, চুচি লৈছোঁ। পিঁয়াজ এটা কাটি লৈছোঁ, জলকীয়া, আদা নহৰু, আলু দুটা সৰু সৰুকৈ কাটি লৈছোঁ। আৰু লাগিব সৰিয়হ মই 4-5 চামুচমান ভিজাই থৈ অকণমান মিক্সিত গ্ৰাইণ্ড কৰি লৈছোঁ। সৰু মাছখিনি ভাজি লৈছোঁ। এতিয়া মই একেটা লোহাৰ কেৰাহীতে মই পিঁয়াজখিনি ভালদৰে ভাজি লৈছোঁ, তাত জলকীয়াও দি দিছোঁ। পিঁয়াজখিনি ভাজি হোৱাত তাত ডাঠা আৰু আলু কাটি থোৱা আলু আৰু ডাঠাখিনি দি দিয়া হ'ল। সেইখিনি অকণমান তেলত ভালদৰে ভাজি লৈ তাত নিমখ এচামুচ আৰু হালধি এচামুচ দি দিয়া হ'ল। এতিয়া সেইখিনি অকণমান সিজিব দিয়া হ'ল। আদা নহৰু দি দিয়া হ'ল। এতিয়া মই সৰিয়হৰ বাতিত এচামুচ জিৰা, এচামুচ ধনিয়া আৰু এচামুচ ৰঙা জলকীয়া গুড়ি মিহলি কৰি দিছোঁ। আৰু সেইখিনি মই ভাজি হোৱা ডাঠা আৰু আলু ভাজি ওপৰত দি দিছোঁ। দাইলখিনি অকণমান ভালদৰে লাৰি থাকিলোঁ, অলপ ভাজি হ'ব লাগিব। তেতিয়া তাত মই পানী দি দিছোঁ, অলপ পানী দিছোঁ যাতে ডাঠা আৰু আলুখিনি অকণমান ডুব যায় আৰু তাৰ ৰসটো ওলাই। তাত অকণমান পানী আৰু অলপ পানী দি দিছোঁ আৰু সৰু মাছবোৰ দি দিছোঁ। অকণমান থপথপীয়া হোৱাত তাত ধনিয়া পাতবোৰ দি দিয়া হ'ল। আৰু আজি আমাৰ ডাঠা আৰু সৰু মাছৰ চৰচৰি ৰেডি হৈ গ'ল। আপোনালোকেও বনাই চাব আৰু মোক জনাবলৈ নাপাহৰিব। বাই বাই।